নমস্কাৰ। আজি আমি গৈ আছোঁ এক বিশেষ ঠাইলৈ, এক পবিত্ৰ স্থানলৈ। গুৱাহাটীৰ পৰা প্ৰায় ২৪ কিলোমিটাৰমান দূৰত থকা হাজোলৈ। হাজো যাক কোৱা হয় পঞ্চতীৰ্থ মন্দিৰ বুলিও, কাৰণ তাত থকা ৫টা মন্দিৰৰ ভিতৰত আমি গৈছিলোঁ আজি হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। মন্দিৰ পোৱাৰ কিছু দূৰত আমি এনেদৰে ৰৈ দি অলপমান ফ্ৰেছ হৈ চাহ খাবলৈ সোমাওঁ। তাৰপিছত ওলাই গৈ আমি বিভিন্ন ধৰণৰ যিবোৰ থালি সজোৱা আছে মন্দিৰত দিবলৈ, তাৰ পৰা আমি গৈ পেলাই দুখন থালি লৈ লওঁ আৰু তাৰ পৰা আমি গৈ পাওঁ মন্দিৰৰ ভিতৰলৈ যাবলৈ। এই চিৰিৰে গৈ থাকোঁ। এই চিৰিকেইটা আপোনালোকে যিসকলে গৈছে দেখিছে, খুব ওখ হয় আৰু কিন্তু পথালিকৈ সজোৱা চিৰিখিনি। ভাল লাগিছে সেয়ে গৈ। ভাগৰ লাগিছে যদিও ভাগৰটো অনুভৱ হোৱা নাই। পূজা দি আমি ভিতৰত দেখিলোঁ মানুহ গোটেই ভৰ্তি হৈ আছে। ওখ ওখ দেৱালয়বোৰ দেখি ইমান যে ভাল লাগিছে। ঐতিহ্যমণ্ডিত ঠাই। গৈছেনে বাৰু আপোনালোকে? যোৱা নাই যদি নিশ্চয় গৈ চাব। মনটো খুবেই ভাল লাগিছে। আপোনালোকে বাৰু জানেনে, এই মন্দিৰটো অকল হিন্দুসকলৰে নহয়, বৌদ্ধ ধৰ্মীয়সকলেও মানে। আৰু আমি ভাগ্যক্ৰমে গৈ তাত প্ৰসাদৰ থালিও পাওঁ। সকলোৰে লগত তলতে বহি আমিও খাই দিলোঁ অকণ। তাৰ পৰা আমি ওলাই গৈ পাওঁ এই ককাজনক। এইজন ককাক নেদেখা মানুহ নোলাবই চাগে। ইমান যে বেয়া লাগে দেখি পেলাই। কি কৰিম, আমাৰ হাতত উপায়তো নাই। দুপইচা দি সহায় কৰাৰ বাহিৰেচোন বেছি একো কৰিব পৰাই নাই। যিয়ে নহওক, এইখিনি ঠাইৰ পৰা আমি ওলাই গৈ অকণমান পুখুৰীৰ পিনে থকা আমি কাছবোৰ চাবলৈ গ'লোঁ। আৰু তাৰে আগে চাওকচোন এই বান্দৰ আৰু পোৱালিটোৰ খেলখন। এই যে ওকণি চাই আছে, তাকে দেখি আমাৰ জানে বৰ ভাল পালে। সি সুধিছে, মা এই বান্দৰটো ডাক্তৰ নেকি বাৰু? বেবীটো চাই আছে যে। তাৰপিছত আমি গৈ পেলাই এই কাছখিনি পালোঁ। কিমান বছৰৰ পুৰণি কাছ যে আছে ইয়াতে, কিমান ডাঙৰ। ডিঙিটো ইমান দীঘলকৈ মেলি দিয়ে নহয়, মৰমো লাগে আৰু অলপ ভয়ো নলগা নহয় দেই। তাৰ পৰা আমি ওলাই গৈ ঠাণ্ডা কুঁহিয়াৰ ৰস খাওঁ। তাৰ পৰা আমি ওলাই একেবাৰে চিধাই ঘৰলৈ গুচি আহোঁ। ভিডিঅ'টো কেনে পালে জনাব আৰু মোৰ চেনেলত যদি নতুন, প্লিজ ছাবস্ক্ৰাইব কৰি